বাকী বেলেগৰ কথা নাজানো, কিন্তু মানে মই এই জাষ্টিছৰ কাৰণে আগতে থাকিম। মোৰ ইয়াত জাষ্টিছৰ ওপৰত ভিডিঅ' আহিয়ে থাকিব। আৰু কাৰোবাৰ যদি আনছাবস্ক্ৰাইব কৰিবলৈ আছে কৰিব পাৰে, কোনো কথা নাই। ইয়াত জুবিনৰ ভাগৰ আছলি যিবোৰ মানে ফেন্স আছে সিহঁতি থাকিলে থাকক, বাকীকেইটা আনছাবস্ক্ৰাইব মাৰিলেও কথা নাই। আজিলৈ প্ৰায় 20 দিনে হ'ল, এতিয়ালৈকে প্ৰায় উত্তৰ ওলোৱা নাই একো, আৰু বছ কাহানীহে ওলাই আছে। কোনোবাই কৈছে বি খাই মৰিছে, কোনোবাই বি খুৱাই মাৰিছে, কোনোবাই কৈছে পানীত ডুবি মৰিছে, এইবিলাকেই ওলাই আছে। এই নেটফ্লিক্সৰ চিৰিজটো শেষ হ'ল, এতিয়া এইবিলাক চিৰিজ ওলাই আছে। উত্তৰটোতো অহা নাই। মোকতো এনেকুৱা লাগি আছে 26ৰ আগে চাগে ইলেকশ্যনৰ আগে 2026ৰ কোনোবা এজন এনেই চাগে ইয়াৰ এটাৰ ওপৰতে চাগে গোটেই ব্লেমখিনি দি দিব আৰু সেইটোকে ফাঁচিত লটকাই দিব। যদি এনেকুৱাও হ'বলৈ আছে, বা নহ'লে চাগে এটা এক্সিডেণ্টেল ডেথ বুলি কৈ দিবলৈ আছে। কাৰণ এতিয়ালৈকে সেই ছিংগাপুৰত থকা অসমীয়াকেইটা অহা নাই, এটা বাহিৰে। এই কোনোবা এটা আহিছিলে, তাকো ঠিকছে ভালকৈ নেদেখালে নেমেলিলে। এতিয়া কি হৈছে নহৈছে আৰু ভগৱান জানে আৰু দেই। জাষ্টিছ আৰু এইফালে বেলেগে দুনিয়া চলি আছে। যিকেইটা ইউটিউবাৰ্ছবোৰ আছিলে, যিকেইটা ষ্টাৰ্টিঙত মানে বেছি জাষ্টিছ কৰি আছিলে, সেইকেইটা নাইকিয়াই হৈ থাকিলে। এতিয়া টাইমত যদি যায় চবে নিজৰ নিজৰ কণ্টেণ্টছত আকৌ এবাৰ গুচি গ'লগৈ। মানে এইবিলাক এৰিয়েই দিলে, জাষ্টিছ কি বস্তু বাই বায়ে কৰি থৈ দিলে। বাকী আপোনাৰ মতে দোষী কোন, কমেণ্টছত জনাব। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা।